মোৰ বন্দিতা ভিভি ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই আজি আপোনালোকৰ কাৰণে এটা মুগা পলু ৰেচিপি লৈ আহিছোঁ। ঠিক আছে, ভিডিঅ'টো আগলৈ চাই থাকিব। ৰেচিপিটোৰ বাবে মই মুগা পলু, জলকীয়া, পিঁয়াজ আৰু বিলাহী লৈছোঁ। মুগা পলুখিনি মই এতিয়া এনেদৰে কাটি ল'ম। কেৰাহী এখন গৰম কৰি মই মুগা পলুখিনি ইয়াত অলপ ভাজি লৈছোঁ শুকানে। এইখিনি গোটাকে ভাজি ল'লে বেছি ভাল আছিল। মই গোটাকে ভাজিবলৈ থাকি গ'ল, সেইকাৰণে এতিয়া এনেকৈ ভাজি লৈছোঁ যাতে ফ্ৰাই কৰোঁতে পিছত ভাগি নাযায়। সেই একেখন কেৰাহীতে মই এতিয়া তেল দি ল'ম। তেলখিনি অলপ বেছিকৈ গৰম হৈ গ'ল। এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ, লগতে জলকীয়াও দি দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে মই এইখিনি ভাজি লওঁ। এতিয়া মই ইয়াতে কাটি লোৱা মুগা লেটাখিনি দি ল'ম। তাৰপিছত ভালদৰে এইখিনি মই অলপ সময় ভাজি লওঁ। আপোনালোকে ইয়াত আদা নহৰু বা মছলাও দিব পাৰে, মই দিয়া নাই। এতিয়া আন্দাজমতে মই ইয়াত হালধি দি লৈছোঁ। এইখিনি অকণমান মৰমৰীয়া হৈ আহিছে। এতিয়া মই ইয়াত কাটি লোৱা বিলাহীখিনি এড কৰি ল'ম। মুগা লেটা খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট বক্সত জনাবচোন। এতিয়া মই ইয়াত নিমখ দি লৈছোঁ আন্দাজমতে। এইখিনি হৈ আহিছে। এতিয়া মই এইখিনি লাহেকৈ নমাই ল'ম। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। লগতে যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, তেতিয়াহ'লে মই পুনৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ' লৈ।